ধন্যবাদ যাচিছোঁ বিশেষকৈ অসমৰ যিখিনি পুৰণি কালৰ পৰা চলি অহা যি হস্তশিল্প বিশেষকৈ হস্ততাঁত শিল্প ইয়াৰ লগত জড়িত বিশেষকৈ মহিলাসকল হয় আৰু এই শিল্প প্ৰায় মৃতপ্ৰায় অৱস্থাত আছিল যদিও আমাৰ ভাষা আৰু সংস্কৃতি আমাৰ জাতীয় পৰিচয় ইয়াৰ প্ৰতি নিৰ্ভৰ কৰে তথাপি ইয়াত বৰ্তমান যিটো আধুনিকীকৰণ যি প্ৰতিযোগিতামূলক যি পৰিস্থিতি তাৰ সন্মুখীন হ'বৰ কাৰণে যথেষ্ট অসুবিধা হোৱাৰ কাৰণে আমাৰ এই শিল্প প্ৰায় মৃত্যুপ্ৰায় অৱস্থা আহিছে আজি সেইকাৰণে বিশেষকৈ ব্ৰাউফেটৰ যিসকল উদ্যোক্তাসকল যিসকল বিষয়ববীয়া আছে তেখেতসকলক ধন্যবাদ দিছোঁ যে এনেকুৱা সংকটৰ সময়তো আমাৰ অসমৰ যি বস্ত্ৰশিল্প আৰু ইয়াৰ লগত জড়িত আমাৰ মহিলাসকলক উৎসাহ দিবৰ কাৰণে জীয়াই ৰাখিবৰ কাৰণে যি প্ৰচেষ্টা চলাই আছে ইতিমধ্যে আমাৰ মেনেজিং ডাইৰেক্টৰ মহোদয়ে কৈ গৈছে যে এই বস্ত্ৰশিল্পৰ লগত দুটা বিষয় জড়িত আছে এটা হ'ল আমাৰ সংস্কৃতি আৰু আনটো হ'ল ইয়াৰ জৰিয়তে প্ৰকাশ পোৱা আমাৰ যিখিনি শিল্পীসুলভ কৌশল আমি অসমৰ মহিলাসকলৰ যি বোৱা কটাৰ শিল্প সেইটো আজিৰ দিনৰ নহয় বহু যুগৰ এটা শিল্প অসমৰ মানুহে আমাৰ প্ৰয়োজনীয় যি বস্ত্ৰ আগতে বাহিৰৰ পৰা কিনি ব্যৱহাৰ কৰা নাছিল নিজৰ যি প্ৰয়োজনীয় বিশেষকৈ মহিলাসকলৰ যিখিনি প্ৰয়োজন নিজেই বৈ লৈছিল কিন্তু বৰ্তমান পৰিস্থিতি সেইখিনি প্ৰায় নাইকিয়া হ'ব ধৰিছে আমি আজি বিশেষকৈ আপোনালোকক অনুৰোধ কৰিছোঁ যে আমাৰ যি ঐতিহ্যপূৰ্ণ পৌৰাণিক শিল্প ইয়াক আমি কেতিয়াও এৰিব নালাগে ইয়াক জীয়াই ৰখাৰ ক্ষেত্ৰত আগৰ চৰকাৰে কি কৰিছে নকৰিছে আমি নাজানো কিন্তু বৰ্তমান বিটিআৰৰ যি চৰকাৰ নতুনকৈ গঠিত হয় চৰকাৰে অসমৰ আৰু বিটিআৰ অঞ্চলৰ যি খিলঞ্জীয়া জনগোষ্ঠী যিসকলে নিজৰ জাতীয় পৰিচয়ৰ কাৰণে হস্ততাঁত শিল্প বহু বছৰৰ পৰা ইয়াত চলি আছে তাক জীয়াই ৰাখিবৰ কাৰণে আমি কাম কৰিম আৰু ইয়াৰ লগত জড়িত যিসকল শিল্পী আছে তেখেতসকলে আমি যিমান পাৰোঁ বিভিন্ন প্ৰকাৰে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিম আমাৰ যি শিল্প ইয়াক জীয়াই ৰাখিবৰ কাৰণে আমাক দুটা বস্তু লাগে সেইটো হ'ল চৰকাৰৰ তৰফৰ পৰা উৎসাহ উদ্দীপনা আৰু বিভিন্ন সহায় আৰু আনটো হ'ল ইয়াত উৎপাদিত বস্তু এটা বজাৰ কাৰণ যিকোনো বস্তু আমি যদি উৎপন্ন কৰোঁ তাক বিক্ৰী কৰিবৰ কাৰণে আমাক বজাৰ লাগিব আৰু বজাৰত উপযুক্ত দাম পাব লাগিব বহু সময় দেখিছোঁ অসমত বহুতো শিল্প গঢ়ি উঠে কিন্তু বজাৰৰ অভাৱৰ কাৰণে আৰু বজাৰ পায় যদিও উপযুক্ত মূল্য নোপোৱাৰ কাৰণে সেইখিনি উদ্যোগ নাইকিয়া হৈ যায় মৰি যায় আৰু সেইকাৰণে আমি বিশেষকৈ ব্ৰাউফেটৰ আমাৰ বিষয়ববীয়াসকলক অনুৰোধ কৰিছোঁ যে আমাৰ শিপিনীসকলে যিখিনি বস্তু উৎপাদন কৰে সেইখিনিৰ কাৰণে বজাৰৰ ব্যৱস্থা কৰিব লাগে আৰু তেওঁলোকে যাতে উপযুক্ত দাম পায় বজাৰত সেইখিনি ব্যৱস্থা কৰি দিব লাগে আৰু এইখিনি যদি ব্যৱস্থা পায় তেতিয়াহ'লে আমাৰ শিপিনীসকল যথেষ্ট উৎসাহিত হ'ব আৰু অধিক উৎপাদন কৰিবৰ কাৰণে তেওঁলোকে প্ৰেৰণা